কিন্তু আলফা বান বুলি কয়। আলফা বান বুলি কয়। এটা আলফা বান। আলফা বান, নামেই আলফা বান। পথাৰ আছে, খেতি নাই। এটা ডোং আছে, পানী নাই। পথাৰ আছে, খেতি নাই। ডোং আছে, পানী নাই। আমি আমাৰ দৰঙীয়া ভাষাত ডোং বুলি কওঁ। ডোং বুলি ক'লে আপোনালোকে বুজি পায় নে নাপায় নাজানো। ডোং মানে হ'ল এটা পানী যোৱা জান, জুৰি, নলা। নদীৰ পৰা এটা বান্ধ দি পেলাই এই পানীভাগ, নদীৰ যিটো অৱশিষ্ট পানী, এই পানীভাগ আমি পথাৰলৈ লৈ অনা ব্যৱস্থাটোকেই হ'ল, ব্যৱস্থাটোকেই আমি আমাৰ দৰঙীয়াৰ ভাষাত ডোং বুলি কওঁ। মানে নৈত, নিৰ্দিষ্ট পথাৰৰ ওচৰৰ কোনো এটা নৈত বান্ধ দি পেলাই তাৰ অৱশিষ্ট যিখিনি পানী, সেই পানীখিনি পথাৰলৈ লৈ অনা ব্যৱস্থাটোৱেই হৈছে ডোং। আৰু এই ডোং ঠায়ে ঠায়ে আমাৰ দৰং জিলাত বহুকেইটা আছে। তাৰে ভিতৰত কিছুমান কাৰ্যক্ষম হৈ আছে, চলি আছে। ডোংবিলাকত ধুনীয়াকৈ, নলাবিলাকত পানী আহি আছে সময়মতে, সেইবাবে কৃষকসকলে খেতি কৰিব পাৰিছে। আৰু এটা বিকল ডোঙৰ ব্যৱস্থা আজি মই দেখাবলৈ গৈ আছোঁ। আচলতে এই ডোংটো বহুদিনৰ পৰা এনেকৈ মই যেতিয়াৰ পৰা দেখিছোঁ প্ৰায় মনত নপৰে। তথাপিও ক'বলৈ গ'লে 20 বছৰ 25 বছৰ হয়তো বেছি হ'ব পাৰে, কম হোৱা নাই। এটা ডোং বনাই থোৱা আছে। এই ডোংটো আজিলৈকে মই এনেকৈ দেখিলোঁ, বনাই থোৱা থাকিল। কিন্তু ইয়াত যিটো জলসিঞ্চনৰ ব্যৱস্থা, খেতিয়কৰ সুবিধাৰ বাবে যি জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়, এই জলসিঞ্চনৰ ব্যৱস্থা কিন্তু আজিলৈকে এই ডোঙৰ পৰা দেখিবলৈ পোৱা নগ'ল। যাৰ ফলত খেতিয়কসকলে প্ৰকৃতিৰ বাতাবৰণৰ লগত এডজাষ্ট কৰিহে এই পথাৰখনত খেতি কৰি থাকিবলগীয়া হৈছে। এই কোটি কোটি টকাৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো কিয় আজিও ব্যৱহাৰ নহ'ল, কিয় আজিও এনেদৰে পৰি থাকিল? মোৰ প্ৰশ্ন এইটোৱেই। মই আচলতে কোনো চৰকাৰ তথা কোনো দলৰ বিৰোধী নহয়, কোনো দলৰ সমৰ্থনকাৰীও নহয়। কিন্তু মই কথাটো জানিব বিচাৰিছোঁ যে এনেকৈ যদি এটা প্ৰজেক্টৰ নামত কোটি কোটি টকা ব্যয় কৰি প্ৰজেক্টবোৰ এনেকৈ পেলাই থোৱা হয়, কাৰ্যক্ষম কৰাৰ কোনো চেষ্টা কৰা নহয়, বা বিভাগীয় যি কৰ্তৃপক্ষ আছে তেওঁলোকেও যদি চকু মুদি থাকে, এই বিকল হৈ থকা ব্যৱস্থাবোৰক যদি তেওঁলোকে সুচল কৰিব নোৱাৰে, তেনেহ'লে এনেকুৱা ধৰণৰ কোটিটকীয়া প্ৰজেক্ট বনোৱাৰ কিবা দৰকাৰ আছে জানো? এটা কথা সুধবা খুজিছোঁ। এই যি পথাৰৰ সিফালে আমাৰ পথাৰৰ মাথাইদি যি ডোংটো গেছি, এই ডোংটো আমি জন্ম পোৱাৰ পৰা এনেকৈ দেখা, মানে জন্ম পোৱাৰ পৰা বুলি ক'লে ভুল হ'ব। মোটামুটি এই ডোংটোৰ বয়স মোটামুটি কিমান হৈছে? 25-25ৰো বেছি হৈছে। তেতিয়াহ'লে আমি জন্ম পোৱাৰ বয়সৰ আগৰ বুলি ক'ব লাগিব। আগৰ হয়নে? এইটো আমাৰ 66 চনৰ পৰা এই বস্তুটো আছে। এই বস্তুটো কি আজিলৈকে একটোপো পানী নাহিল নেকি? নাহিল। কিহৰ কাৰণে এনেকৈ পৰি থাকিল? তাৰমানে ঠিকাদাৰগিলা অলপ মতলব হ'ল। এইটোতো কোটি কোটি টকাৰ মানে প্ৰজেক্ট। এইটো কোটি টকাৰ, কিমান কোটি টকা এনেকৈ পৰি আছে মানে পৰি গ'ল আৰু। আচ্ছা, এই প্ৰজেক্টটো আমাৰ আজি 50 বছৰ আগত আছিল, কিন্তু এতিয়ালৈ হোৱা নাই। এইবাৰ কিন্তু অকণমান হৈছে। এইটো পানী আহে নাই আমি এইটো ক'ব নোৱাৰিম, কাৰণ এইটো এটা শিলৰ খুঁটি, শিল যেনিবা বল্ডাৰ কিছুমান পেলাইছে, সেই জন্য আমি ক'ব নোৱাৰিম যে পানী আহিবনে নাহে। আমাৰ এতিয়া খেতি নাই। ডোংটো একচুৱেলি ক'ৰ পৰা আহিছে? কোনটো নদীত বান্ধি আছে? এইটো নদীত নহয়, এইটো কিবা মৰা নদীত বান্ধ হৈছে বস্তুটো। এইটো নামে আলফা বান। আলফা যেনেকৈ কোনো ধৰণৰ কাম নাইকিয়া হ'ল, এই ডোংটোৰ মানে কাম নোহোৱা হৈছে। সেই বস্তুটো এনেকুৱা পৰি আছে। এইটো কিন্তু আমাৰ ইয়াত কোটি কোটি পথাৰ আছে, কিন্তু পথাৰ এতিয়া উদং। এয়া গৰু ছাগলীয়ে পৰিপূৰ্ণ হৈ আছে। আৰু লগতে এতিয়া তাৰমানে যদি ডোংটোৰ যদি কিবা ব্যৱস্থা হয়, ধৰ পানী চানী আহাৰ, তেতিয়া আমাৰ ইয়াতে খেতি বাতি ধৰ ধুনীয়াকৈ হ'ব। এনেইতো আমি প্ৰত্যেকবাৰে দেখোঁ তাৰমানে পথাৰখনত বাৰিষাৰ বাহিৰে আৰু বেলেগ খেতি নহয়। যেনিবা আজি এই 2 বছৰ
এই 2 বছৰ যেনিবা মিঠাতেলৰ দাম বাঢ়াৰ কাৰণে মানুহবিলাকে কৃষকবিলাকে অলপমান সাৰ সুৰ ছিটাই পেলাই তাৰমানে ইয়াতে খেতি কৰা কৈছে বেহাৰৰ খেতি সৰিয়হৰ খেতি এতিয়া কথাটো হ'ল মই আপোনাক সুধিব খুজিছোঁ যে যদি পানী অহাৰ কিবা কাৰণত এই ডোংটোত ব্যৱস্থা হয় তেতিয়াহ'লে মানুহবিলাকে ইয়াতে খেতি নিশ্চয় এটা ধৰণৰ বড়ো ধান ৰচৰ ধান এইবিলাকো লাভৱান হ'ব প্ৰতি বছৰে তাৰমানে খেতি প্ৰতিটো ছিজনতে ধৰ এভেইলেবল হ'ব তেতিয়া নহয়নে খেতিয়ক লাভৱান হ'ব এই পথাৰখন মেক্সিমাম সময়খিনিয়ে তাৰমানে খৰাং থাকে এতিয়া খৰাঙে মানে একো নাথাকে আৰু ইয়াতে মানে চন পৰি থাকে মাটিবিলাক সৰিয়হবিলাক এনেই গ'ল আমাৰ এতিয়া গাই গৰু চৰি আছে নাই ডোংটোৰ ওপৰত ভিডিঅ' কৰিছোঁ আপুনি হেৰি এই আপোনাৰ ঘৰ এইটোৱে নেকি এইটোৱে ঘৰ ন এই ডোংটো যে আছে আপোনালোকে ঘৰ বন্ধাৰ আগৰ পৰা ইয়াতে আছে নেকি ডোংটো আপোনালোকৰ ঘৰ বন্ধা কেই বছৰ ইয়াতে তাৰো আগত ডোংটো আছিল তো ডোংটোত আজিলৈকেতো পানী নাহিল না আধা ভৰা হৈ থাকিল এই ডোংটো একচুৱেলি ক'ৰ পৰা আহিছিল আপুনি জানে নেকি নাজানে ন ডোংটো নাজানে হয় এই ডোংটোত যদি পানী আহে নহয়নে পানী আহিলে আমাৰ পথাৰখনৰ বহুত লাভ হ'ব পথাৰত পানী চানী হ'লে সময়মতে আমাৰ খেতিয়কসকলে বা আপুনি আমি চবেই চবতে হয় তো খেতি কৰিব পাৰিম ইয়াতে আজিলৈকে পানী নাহিল এইটো ইমান কোটি টকাৰ এটা প্ৰজেক্ট নহয়নে এনেকৈ পেলাই থ'লে আজিলৈকে ইয়াতে আপুনিয়ে বুঢ়ী হ'ল নাই কি তুলি আছে আপুনি মানিমুনি খাওঁ হয় ঠিক আছে দিয়ক এটা ডোং এটা ড্ৰেইন দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ নিলগত অৱস্থিত ৰামহৰি আৰু অধমপাৰা গাঁও অঞ্চলৰ এখন বৃহৎ পথাৰ এই পথাৰখনৰ এটা মূৰেদি এটা মাথাত অৱস্থিত এই ডোংটো আজিলৈকে পৰিত্যক্ত অৱস্থাত পৰি থাকিলে আজিলৈকে কোনো ধৰণৰ ইয়াতে জলসিঞ্চনৰ ব্যৱস্থা আমি দেখিবলৈ নাপালোঁ এই ডোংটোৰ বয়স প্ৰায় 40 বছৰ প্ৰায় 35 বছৰৰ পৰা 40 বছৰ হ'ব তাৰ কম নহয় কাৰণ আমি যেতিয়াই জন্ম পাইছিলোঁ তেতিয়াই আমি লক্ষ্য কৰি আহিছিলোঁ এই ডোংটো আজিলৈকে ইয়াতে কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নাহিলে যাৰ ফলত আমাৰ অঞ্চলটোৰ কৃষক ৰাইজ আজিলৈকে এই ডোংটোৰ পৰা কোনো ধৰণে উপকৃত নহ'ল মই এটাই অনুৰোধ কৰিব বিচাৰোঁ আমাৰ বৰ্তমানৰ চৰকাৰ যিখন আছে এনেকুৱা ধৰণৰ যদি জলসিঞ্চনৰ ব্যৱস্থা ইয়াতে কৃষক ৰাইজৰ সুবিধাৰ কাৰণে অকণমান চকু দিয়ে বিভাগীয় কৰ্তৃপক্ষই যদি অকণমান ইয়াতে আহি চায় তেনেহ'লে কৃষক ৰাইজ এই অঞ্চলৰ যথেষ্ট উপকৃত হ'ব মই চৰকাৰৰ ওচৰত এটাই নিবেদন কৰোঁ যাতে এই ধৰণে পৰি থকা ড্ৰেইনসমূহ যিসমূহ অক্ষমসমূহ অচল হৈ আছে সেইবোৰ যাতে সুচল কৰি কৃষক ৰাইজৰ এটা বৃহৎ উপকাৰ সাধে এয়াই মোৰ চৰকাৰলৈ তথা বিভাগীয় কৰ্তৃপক্ষলৈ মোৰ আবেদন আৰু আজিৰ ভিডিঅ'টো ইমানেই